হাই বন্ধুসকল, মই ইনামুল। আপোনালোকে চাই আছে আসাম ভইচ ইউটিউব চেনেল, আপোনাৰ নিজৰ ভাষাত অসমীয়াত। মই আজি NRC দাবী পত্ৰ পূৰণ কৰাৰ নিৰ্দেশাৱলী কেনেকৈ ফিল আপ কৰিব লাগে সেইটো বিষয়ত আলোচনা কৰিম। তাৰ আগতে এই জগতে কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। লগতে ৰাইট ছাইডত থকা বেল আইকনত টিপক, যাতে মই আপলোড কৰা প্ৰতি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। এতিয়া আহিছোঁ কেনেকৈ দাবী পত্ৰ পূৰণ কৰিব লাগিব সেইটো বিষয়ত কি নিয়ম আছে, আমি নিয়মটো আজি আলোচনা কৰিম। এতিয়া চাওক, এতে ধুনীয়াকৈ মই লিষ্টটো আনিছোঁ। দাবী পত্ৰ পূৰণ কৰাৰ নিৰ্দেশাৱলী এতিয়া ক নম্বৰত আছে সাধাৰণ নিৰ্দেশনা। 1 নম্বৰ, দাবী উত্থাপন কৰা পৰিয়ালৰ সদস্যৰ সবিশেষ তথ্যসহ পৰিয়ালৰ মুৰব্বী বা পৰিয়ালৰ কোনো প্ৰাপ্তবয়স্ক সদস্যই NRCত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী ক্লেইম দাখিল কৰিব লাগিব। এইটো গ'ল। 2 নম্বৰটো আছে দাবীদাৰে পূৰ্বতে মূল NRC আবেদন পত্ৰ দাখিল কৰা NSKত দাবী দাখিল কৰিব লাগিব। মূল আবেদন পত্ৰ দাখিল কৰাৰ পিছত কোনো আবেদনকাৰীয়ে ঠিকনা পৰিৱৰ্তন কৰিলেও মূল আবেদন পত্ৰ দাখিল কৰা NSKতহে দাবী দাখিল কৰিব লাগিব। যিসকল দাবীদাৰে মূল আবেদন অনলাইনত দাখিল কৰিছিল তেওঁলোকেও দাবী পত্ৰ তেওঁলোকৰ সংশ্লিষ্ট NRC চেণ্টাৰতহে দাখিল কৰিব লাগিব। প্ৰতিষ্ঠানিক আৱাস যেনে 3 নম্বৰটো তাৰমানে প্ৰতিষ্ঠানিক আৱাস যেনে অনাথ আশ্ৰম, বৃদ্ধাৱাস, মানসিক চিকিৎসালয়ৰ আৱাসীসকলৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিৱৰণসহ দাবী দাখিল কৰাৰ দায়িত্ব প্ৰতিষ্ঠানৰ মুৰব্বীৰ। যিকোনো আৱাসীয়ে নিজৰ দাবী দাখিল কৰিব পাৰিব। 4 নম্বৰটো আছে মে-আগষ্ট 2015ত সময়ছোৱাত আবেদন দাখিল কৰা বৈধ ARN থকা যিসকল আবেদনকাৰীৰ নাম সম্পূৰ্ণ খচৰাত অন্তৰ্ভুক্ত নহ'ল, কেৱল সেইসকলেহে দাবী দাখিল কৰিব পাৰিব। এতিয়া 5 নম্বৰটো হ'ল 2015 চনত NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰাসকলে আৰু আবেদন পত্ৰ জমা দিয়াৰ পিছত জন্ম লাভ কৰা শিশুসকলে দাবী দাখিল কৰাৰ পৰ্যায়ত নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব নোৱাৰিব। গুৰুত্বপূৰ্ণ কথা। এতিয়া খ নম্বৰটো আহিছোঁ প্ৰশ্নভিত্তিক নিৰ্দেশনা। 1 নম্বৰ প্ৰশ্ন, A1 ব্যক্তিৰ সম্পূৰ্ণ নাম। A1ত কি লিখিব লাগিব? ব্যক্তিৰ সম্পূৰ্ণ নাম। নাম অন্তৰ্ভুক্তিৰ বাবে দাবী জনোৱা দাবীদাৰসকলৰ সম্পূৰ্ণ নাম লিখিব লাগিব A1ত। এতিয়া A1ৰ পিছত 2 প্ৰশ্ন নম্বৰ AB, তাত কি লিখিব লাগিব? লেণ্ডলাইন মোবাইল নং। কিয় লিখিব লাগিব? যে ভৱিষ্যতে যোগাযোগৰ বাবে দাবীদাৰক এটা বা তাতকৈ অধিক বৈধ মোবাইল নম্বৰ দিবলৈ অনুৰোধ জনোৱা হ'ল। এইটো গ'ল 3 নম্বৰটো। এতিয়া 3 নম্বৰ প্ৰশ্ন 2 সদস্য আইডি বুলিলে 2015 চনত দাখিল কৰা মূল NRC আবেদন পত্ৰত উল্লেখিত দাবীদাৰৰ মূল সদস্য ক্ৰমিক নম্বৰ বুজায়। 2015 চনত দাখিল কৰা আবেদন পত্ৰৰ ফটোকপি চাই তাত সদস্যজনৰ নামৰ বিপৰীতে থকা মূল ক্ৰমিক নম্বৰটো ইয়াত লিখিব লাগিব। এতিয়া 4 নম্বৰটো আহিছে লিগেচি ডাটা। NRCৰ নাম অন্তৰ্ভুক্তিৰ বাবে দাবী দাখিল কৰিবলৈ দাবীদাৰে দাবী প্ৰপত্ৰৰ B পৃষ্ঠাৰ সোঁকাষে থকা তালিকা 8 উল্লেখিত 14টা নথিৰ যিকোনো এটা নথি দাখিল কৰিব লাগিব। প্ৰশ্ন 3 বা 4 বা 5 বা 6ৰ যিকোনো এটা উত্তৰ দিলেই হ'ব, যদিও প্ৰশ্ন 3 বা 4 বা 5 বা 6ৰ এটাতকৈ অধিক উত্তৰ দিব পাৰিব। এই দাবীৰ লগত কেৱল সেইবোৰ নথিহে দাখিল কৰাৰ প্ৰয়োজন যিবোৰ মূল আবেদনত 2015 চনত দাখিল কৰা হোৱা নাছিল। এতিয়া 4 A প্ৰশ্ন 3 প্ৰযোজ্য হ'ব যদিহে সম্পৰ্কৰ যোগসূত্ৰ দাবী কৰা লিগেচি ব্যক্তিৰ নাম 1951 চনৰ NRCত থাকে। প্ৰশ্ন 4 প্ৰযোজ্য হ'ব যদিহে সম্পৰ্কৰ যোগসূত্ৰ দাবী কৰা লিগেচি ব্যক্তিৰ নাম 1951 চনৰ 25 মাৰ্চ মাজনিশালৈকে প্ৰকাশিত যিকোনো বছৰৰ ভোটাৰ তালিকাত থাকে। প্ৰশ্ন 5 প্ৰযোজ্য হ'ব যদিহে সম্পৰ্কৰ দাবী কৰা লিগেচি ব্যক্তিৰ নাম 1951 চনৰ 24 মাৰ্চ মাজনিশা পৰ্যন্ত অসমৰ ভিতৰত বসবাস কৰা প্ৰমাণ সাপেক্ষে দাবী প্ৰপত্ৰৰ B পৃষ্ঠাৰ সোঁকাষে থকা তালিকা A ৰ ক্ৰমিক নম্বৰ 3 পৰা 14ৰ যিকোনো এটা নথিত থাকে। প্ৰশ্ন 6 প্ৰযোজ্য হ'ব যদিহে সম্পৰ্কৰ যোগসূত্ৰ দাবী কৰা লিগেচি ব্যক্তিৰ নাম 1951 চনৰ 24 মাৰ্চ মাজনিশা পৰ্যন্ত অসমৰ বাহিৰৰ ৰাজ্যত বসবাস কৰাৰ প্ৰমাণ সাপেক্ষে যিকোনো এটা নথি থাকে। এতিয়া প্ৰশ্ন 4 2
প্ৰশ্ন 3A বা প্ৰশ্ন 4A বা প্ৰশ্ন 5A বা প্ৰশ্ন 6A ৰেজিষ্টাৰত লিখিছে ব্যক্তিৰ নাম যিদৰে উল্লেখ থাকে সেইধৰণে ইয়াত উল্লেখ কৰিব অৰ্থাৎ 1951 চনৰ NRCত থাকিলে প্ৰশ্ন 3A 1971 চনৰ 24 মাৰ্চৰ মাজনিশা পৰ্যন্ত প্ৰকাশিত ভোটাৰ তালিকাত থাকিলে প্ৰশ্ন BA 4A তালিকা এত যিকোনো এটা নথিত থাকিলে 5A 6A লিখিছে ব্যক্তিৰ নাম লিখিব লাগিব। এতিয়া 4.3 প্ৰশ্ন 3B প্ৰশ্ন 4B প্ৰশ্ন 5B আৰু প্ৰশ্ন 6B 11টা সংখ্যাৰ লিগেসি ডাটা কোড 1951 চনৰ এনআৰচিত থকা ব্যক্তিৰ লিগেসি ব্যক্তিৰ বিপৰীতে প্ৰাপ্ত হলে হেতু প্ৰশ্ন 3Bত লিখিব। LDC 1951 চনৰ 24 মাৰ্চৰ মাজনিশা লৈ প্ৰকাশিত যিকোনো বছৰৰ ভোটাৰ তালিকাৰ বিপৰীতে প্ৰাপ্ত হলে হেতু প্ৰশ্ন 4Bত লিখিব। যদি লিগেসি ব্যক্তিৰ নাম তালিকা এৰ ক্ৰমিক নম্বৰ 3 এৰ পৰা 14 যিকোনো এটা গ্ৰহণযোগ্য নথিত উল্লেখ থাকে তেনেহলে সংশ্লিষ্ট নথিৰ ক্ৰমিক নম্বৰ আৰু নথিৰ নাম প্ৰশ্ন 5Bত লিখিব লাগিব। প্ৰশ্ন 6Bৰ বাবে দাবীদাৰে দাখিল কৰা 1971 চনৰ 24 মাৰ্চৰ মাজনিশা পৰ্যন্ত অসমৰ বাহিৰৰ ৰাজ্যত বসবাস কৰাৰ প্ৰমাণ সাপেক্ষে নথিৰ নাম উল্লেখ কৰিব লাগিব। 4ৰ ফোন নম্বৰ তালিকা এৰ যিকোনো এটা বৈধ নথিত দাখিল কৰাটো অপৰিহাৰ্য। অৱশ্য তালিকা এৰ কোনো নথি পূৰ্বতে দাখিল কৰা হৈছিল তেনেহলে তালিকা এৰ পৰা অতিৰিক্ত কোনো নথি দাখিল কৰিব নালাগে। 4ৰ 5 ইতিপূৰ্বে দাখিল কৰা নথিপত্ৰ পুনৰ দাখিলৰ প্ৰয়োজন নাই। 4ৰ 6 প্ৰশ্ন 3C প্ৰশ্ন 4C বা প্ৰশ্ন 5C বা প্ৰশ্ন 6C লিগেসি ব্যক্তিৰ সৈতে দাবীদাৰ সম্পৰ্ক ইয়াত লিখিব লাগিব। শুদ্ধ সম্পৰ্কৰ বিষয়ে দাবী প্ৰপত্ৰ পৃষ্ঠা বিৰ সোঁকাষৰ ওপৰত থকা বাকচৰ পৰা বাছনি কৰি আখৰেৰে লিখিব লাগিব। 4ৰ 7 প্ৰশ্ন 3D বা প্ৰশ্ন 4D বা প্ৰশ্ন 5D বা প্ৰশ্ন 6D ইয়াত লিগেসি ব্যক্তিৰ সৈতে সম্পৰ্কৰ যোগসূত্ৰ প্ৰতিপন্ন কৰা নথিৰ ক্ৰমিক নম্বৰ আৰু নথিৰ নাম লিখিব লাগিব। পৃষ্ঠা বিত দিয়া তালিকা বিৰ নথিৰ তালিকাখন কেৱল নাম আৰু কোড উদ্ধৃত কৰাৰ বাবেহে দিয়া হৈছে। সম্পৰ্কৰ যোগসূত্ৰ প্ৰতিপন্ন কৰাৰ বাবে কেৱল আইনমত গ্ৰহণযোগ্য নথিপত্ৰহে বিবেচিত হ'ব। তালিকা বিৰ নথিপত্ৰ গ্ৰহণযোগ্য হ'ব যদিহে পৃষ্ঠা বিত দিয়া তালিকা এৰ যিকোনো এখন নথিৰ সৈতে সংযুক্ত কৰি দাখিল কৰা হয়। এইবোৰ কেৱল উদ্ধৃত কৰাৰ বাবেহে দিয়া হৈছে। দাবী আৰু আপত্তি নিষ্পত্তি SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চূড়ান্ত হোৱাৰ পিছত প্ৰয়োজন অনুসাৰে অতিৰিক্ত নিৰ্দেশনা দিয়া হ'ব। 5 নম্বৰটো আছে এখন প্ৰপত্ৰত পৰিয়ালৰ 6জন সদস্যৰ বিৱৰণ দাখিল কৰাৰ ব্যৱস্থা আছে। 6জনৰ অধিক সদস্যৰ সবিশেষ তথ্য পুৰাব লাগিলে অতিৰিক্ত প্ৰপত্ৰ ব্যৱহাৰ কৰিব লাগিব। এই ক্ষেত্ৰত পৃষ্ঠা ডিৰ তলৰ ফালে থকা যদি অতিৰিক্ত প্ৰপত্ৰ ব্যৱহৃত হৈছে তেন্তে লিখকৰ কাষৰ বাকচত C লিখক। ইয়াৰ পিছত এটা পৰিয়ালৰ দ্বাৰা ব্যৱহৃত মুঠ প্ৰপত্ৰৰ সংখ্যাৰ কাষৰ বাকচত লিখিব। 6 নম্বৰটো আছে হাতে লিখা বংশবৃক্ষ মেনুৱেল ফেমিলি ট্ৰী পুনৰ দাখিল কৰাৰ প্ৰয়োজন নাই। এতিয়া 7 নম্বৰটো আছে দাবী প্ৰপত্ৰৰ কলা চিয়াহীৰ বল পইণ্ট কলমেৰে পূৰণ কৰিব। এইটো আছিল NRCৰ প্ৰপত্ৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা কেনেকৈ NRC এই বৰ্তমানৰ যিটো দাবী প্ৰপত্ৰ ক্লেইম ফৰ্ম কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণ নিৰ্দেশনাটো ইয়াতে দিয়া হ'ল। আপোনালোকে এইটো নিৰ্দেশনা অনুযায়ী আপোনালোকৰ দাবী প্ৰপত্ৰটো ফিল আপ কৰিব পূৰণ কৰিব তেতিয়াহ'লে চাব কোনো ভুল নহয়। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে পৰৱৰ্তী ভিডিঅ'বিলাক চাবলৈ ৰাইট চাইডত থকা বেল আইকনত টিপক। মই ইয়াৰ পৰৱৰ্তীটো NRCৰ নতুন যিটো ফৰ্ম আহিছে কেনেকৈ ফিল আপ কৰিব সেইটো ভিডিঅ' আপলোড কৰি আছোঁ। গতিকে আপোনালোকে চাই থাকক আৰু ছাবস্ক্ৰাইব কৰক।